এতিয়া আমি বাদুলি পাৰৰ পৰা কমাৰগাঁৱলৈ গৈ আছোঁ। এয়া জেগাবিলাক বহুত সলনি হ'ল কিন্তু দেই। এইয়া আমাৰ কমাৰগাঁৱৰ দোকানৰ দেখিছে নহয়, দোকানৰ সন্মুখভাগ আৰু এই সন্মুখভাগ দেখুৱাইছোঁ। তাৰমানে অলপ দিনৰ পিছত আৰু আমাৰ ঘৰৰ এইবিলাক চব কটা যাব। এই মানে ৰাস্তাটো এইটো দুধৰালি কিনাৰতে, দুধৰালিটো বহল কৰিব, সেইটো কাৰণে আমাৰ ঘৰ চৰ চব ভঙা যাব। সেইকাৰণে বাৰু স্মৃতি হিচাপে ৰাখিছোঁ। আমাৰ মেকুৰীজনী শুই আছে, ওচৰত গৈ মই নিচিঞৰ দেই, আপোনালোকক দেখুৱাম। এইজনী চাওক, পিছফালে চোফাখন আছে। এই কিবা এটা পৰুৱা এটা বগাই আছে দেখিছে, কি ধুনীয়াকৈ টোপনি গৈছে গৰমত। এইজনী মই এতিয়া মাৰ ঘৰত আছোঁ কমাৰগাঁৱত। এই আমাৰ বৌৰ জীয়েক এজনী। আৰু এইটো চাওক, এইজনী দিছে শুকান পাত খাই আছে, একদম পূৰা ধুনীয়াকৈ বান্ধি দিছে। এজনী আমাৰ ৰ'জ, এইজনী ৰ'জ। আৰু বস্তু এটা দেখাম মাৰ দেই, এই জলকীয়াটো চব পুলিটো এইখিনিতে এনেই দি থৈছিলে, ইমান লাগিছে নহয় এজোপা জলকীয়া, কি ক'ম আৰু মানে। এইটো পকি আছে, মই লৈ যাব লাগিব পকাটো। দেখিবলৈ মই প্ৰথমতে ভাবিছিলোঁ জ্বলা নাই নেকি, কালি এটা বোলে এইটো জলকীয়াটো ইমান জ্বলা নহ'ব, ভাঙি খালোঁ, ইমান জ্বলা। আৰু গছজোপাও ইমান ওখ হৈছে দেখিছে, টিঙৰ চালিখনৰ একদম লাগি গৈছেগৈ ওপৰলৈকে। এইটো এইবাৰ আপোনালোকক বিহুৰ ভিডিঅ' দিছিলোঁ যে, জেং বিহুৰ ভিডিঅ'। এতিয়া আকৌ সেয়া আৰ্জেণ্ট কাম এটাত আহিলে, মই আগৰ ভিডিঅ'টোত কৈছোঁৱেই আপোনালোকক, কিবা কাম এটাত আহিবলগীয়া হ'ল, বাদুলি পাৰলৈ গ'লোঁ। তাৰপিছত এতিয়া আমি কমাৰগাঁৱলৈ আহিলোঁ। এতিয়া মোৰ মাৰ ঘৰৰ পৰা বান্ধৱীজনীৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। আন্ধাৰে হ'ল অৱশ্যে, বহুত দিনৰ বান্ধৱী তাৰমানে, আৰু লগ পাওঁ মাজে মাজে আহিলে, ঘৰত লগ পাওঁ, কিন্তু তাইৰ ঘৰলৈ যোৱাই নাই আজিলৈকে। আৰু তাইৰ ছোৱালী মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে, সেইটো খবৰ ল'বলৈ যাওঁ, এপাক তাইক চায়ো আহোঁ। আৰু ইয়াতে কমাৰগাঁও সোণোৱাল গাঁও বুলি কয়, এই সোণোৱালত থাকে। এতিয়া এই তাতে যাবলৈ ওলাইছোঁ। ছোৱালীজনী নাযায়, এই বাবুকে লগত লৈ লৈছোঁ আৰু বলক গৈ আছোঁ। এই আন্ধাৰ হ'ল বাহিৰত, ওলাইছোঁ আৰু যাবলৈ। আহা মা, বান্ধৱী ঘৰত আমি ৰাতি আহিলোঁ কাৰণে দিগদাৰে হ'ল। এতিয়া ভাত খাই যাবলৈ তাই জোৰ-জবজ কৰিছে, তাই ভাত বনাই আছে। আৰু এওঁ আৰু মিষ্টাৰ লগত, তাই মিষ্টাৰ লগত, আমাৰ এওঁ দুইটাই লেকচাৰ মাৰিছে, মই দুজনীয়ে পাকঘৰত লেকচাৰ মাৰি আছোঁ। আৰু এই আমাৰ বাবু আহিলে, ছোৱালী নাহিলে, দেখুৱাই আছোঁ ৰ'ব। ভিডিঅ' কৰি লৈছোঁ ৰ'ব। অঁ গম পাওঁ, মই এবাৰ গৈছিলোঁ তাই তালৈ। মই ভিডিঅ' কৰি আছোঁ ৰ'ব, ভিডিঅ' কৰি আছোঁ। এইজনী মোৰ লগৰ, একো নহয় দে। অঁ তাইও নাখায়, বিলাহী আছে। মই দেখিছোঁ কিন্তু দেই, সৰু বিলাহী। মানে হাই প্ৰেছাৰ, কলেষ্ট্ৰল, এইখিনি বহুত কিবা কিবি পালে, কাম নকৰি আগতে বহুত কাম কৰিছিলোঁ, এতিয়া কাম নকৰোঁ, মানে ল'ৰাবিলাকে চব কাম কৰে যে, মানে সেইবিলাক বেমাৰ পালেগে, চবেই খোৱাত ব্যস্ত। ফোন কৰিবলৈ চাই গম পায় বিহৰা বজাৰ। হেৰি আমাৰ মানুহবিলাক নাহে নহয়, খুব কম আহে ন। এতিয়া আমি কমাৰগাঁৱৰ পৰা গুৱাহাটীলৈ গৈ আছোঁ, আৰু যাওঁতে বোকাঘাটত সোমাই পেলাই বৌৰ মাকৰ ঘৰত, আৰু বৌ মাহঁতক আৰু বৌহঁতক আৰু খুৰা পেহীহঁতক লগ কৰি যাম। এই বিহৰা বজাৰ পালোঁহি এতিয়া, আৰু তেওঁলোকক লগ কৰি যাম বুলি ভাবিছোঁ। বহুত বছৰৰ মানে লগ পোৱা নাই, আৰু সেয়া অকণমান ভিডিঅ' কৰি লৈ যাম বুলি ভাবিছোঁ, কি হয় চাওঁ। আপোনাক এয়া বৌ, আমাৰ ডাঙৰ বৌ, বৰ বৌ, মাজু বৌ। ডাঙৰ বৌকো বহুত দিন দেখা নাই, কিন্তু এই আইতা নিজৰ বৌ।
এইজনী আমাৰ বুলি দেখিছে লুকাইছে তাই বহুত বছৰ মূৰত পাইছে ন পেহীক লগ বহুত বছৰ হ'ল নালাগে 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 বোমা তাতে আছে এয়া সৰু বৌয়ে তাঁত লগাইছে সৰু বৌ মানে আমাৰ বৌৰ সৰু বৌয়েক বোকাহাটতে আছোঁ বুলি গম পাইছে নহয় আপুনি এইফালৰ পৰা আহিলোঁ আমি এইটো চাইডে বৌয়ে মানে ছাইডত হেৰি লগাই থৈছে তাঁত লগাই থৈছে আৰু বহুতখিনি লগাই থৈছে 85খনমান লগাই থোৱা আছে তাই 25খন নে 30খন ওলালে আৰু এই বিহুৰ যে ইয়াত প্ৰগ্ৰেম হৈছিলে গুৱাহাটীত বিহু দলৰ এই নাচনীসকলৰ ঢুলীয়াসকলৰ কাৰণে বৌয়ে মানে হেৰি কি আছিলে গামোচা ইয়াৰ পৰাই ছাপ্লাই কৰিছিলে মই ইয়াতে সমাপ্ত কৰিছোঁ আৰু ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা থাকিলে যিসকলে চাইছে অশেষ ধন্যবাদ